খাইলা বহিছ ঠিক এটা দে মানুহ পাৰি আৰু বুজি পোৱা নাই কথাটো মই চব বুজি পাওঁ ভাই হেল্প এটা কৰ না কৰ না ভাই কেনেকৈ মোৰ মুখখনটো চাই কেনেকুৱা লাগে মোৰ পিতা নিচিনা লাগে 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 ভাই মই নোৱাৰো বেলেগ কথা একো নাই মই এইটো ভাই তই এইটো হেল্প কৰি দে না ভাই ৰাতি 2-3 বজাত যদি মোক উঠি পেলাই মোৰ বটললৈ আনি মই আনি দিওঁ তোক দিওঁ নে দিওঁ আৰু সেইদিনাখন মাইকী লগ কৰিব গৈছোঁ মই দিনদাৰ বাহিৰতে বহি থাকিলোঁ তই ভিতৰত কি কৰি আছে মই এইবোৰ নাজানো হয়নে কিন্তু মই গুচি আহিব পাৰিলোঁ কিন্তু মই নাই অহা তেনেকুৱা কিবা হেল্প যদি কোৱা মই আছোঁ তোৰ পিছত সদায় কিন্তু এইবোৰ সহায় মই কৰিব নোৱাৰোঁ তই পাৰিবি নহয় তোৰ ফোনটো এনেই মোক কি অভিযোগ নিচিনা লাগে নেকি মই নোৱাৰিম মই ভাই 5,000 হয়তো ৰাস্তা নাই কৈ যাব পাৰোঁ 5,000 টকা ল'বি 5,000 ল'বি পইচাৰ লগত তুলনা কৰি দিম মানে আমাৰ বন্ধুত্বটো তই পইচা এটা শেষ কৰি দিলে নহয় 5,000 টকা ল'বি নহয় তই পইচাৰ কথা ক'লিতো মই নোৱাৰোঁ ভাই 10,000 এই বাৰ্গেনিং কৰিব আহিছে মোৰ লগত একে বাৰে নহ'ব দে তই যাব পাৰ বিন্দাছ এই ভাই 10,000 লয় পাৰিবি তই আছ ভাই তই পাৰিবি এই ভাই তই পাৰিবি মই নোৱাৰোঁ তই ভাই তই লাষ্ট 15,000 টকা দিছোঁ তই কৰিবই লাগিব ভাই কামটো নহয় 15,000 তই কৰিব পাৰিবি কামটো বগা চাৰ্ট আছে নাই আছে 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 জোতা চব আছে মোক গোটেইকেইটা বস্তু ভালকৈ লাগিব হ'ব চব দিম তোক আচ্ছা এটা কথা অকণমান তই মোক কৈ আছোঁ বিচাৰ যাব লাগিব বুলি কেছটো কি ভালকৈ বুজাই দে কাইলৈ মোৰ দেউতা চেন্নাই যাব পেকেটটো দিম কাইলৈ মোৰ দেউতা চেন্নাই যাব হা সেইটো কাৰণে মই অফিচত যাব নোৱাৰোঁ কাৰণে তোক যাব গ'লো মোৰ কাইলৈ গাৰ্লফ্ৰেণ্ডৰ কুকুৰটো বাৰ্থডে আছে মই তাত যাব লাগিব কাহিনী মানে বেলেগ তই কাইলৈ অফিচত বহি দিবি ভাই হা বাৰু টাইম আহক তথাপি বস্তুকেইটা ধুনীয়াকৈ যোৱা কৰি দিম চব দিম হ'ব দে কাইলৈ কিমান সময় কাইলৈ তোৰ ধৰি লওঁ 8:30 মানত আহিলে একদম ফুল চুলবিলাক দিবি দেই আহিব কৈছে আৰু টাইম হৈছে ৰেডি নে চব ৰেডি ছাৰ আজি প্ৰথম আহিব তাৰমানে মোৰ অফিচলৈ আজি প্ৰথম আহিব আমি ভালকৈ দেই কিবা সময়ত পাইহি এতিয়া আহিলে ছাৰ নাহে নেকি আপুনিয়ে নেকি ফুল যাওঁ ন অফিচাৰে নে ভিখাৰীয়ে ধৰিবই নোৱাৰি অৱস্থাটো তোৰ নিজৰ কামত ধান দে May I come in, sir? মিঠা পান নহয় সোমাই Thank you, sir. Sir, don't submit any of your original certificate, sir. Study অসমীয়াত কওক অসমীয়া পাওঁ অসমত থাকি অসমীয়াটো ক'ব লাগে ন বেছিকৈ দিব লাগে আপুনি ইংলিছ বুজি নাপায় নেকি বুজি পাওঁ আজি প্ৰথম আহিছোঁ অসমীয়াটো ক'লে ভাল হয় অলপ সুবিধা হয় ঠিক আছে ছাৰ হেৰি ইয়াতে আপুনি চাইন এটা দিয়ক এই তলতে চাইন এটা দিয়ক চাইন এটা লাগিব ন হ'ব আপুনি থৈ যাওক মই কৈ দিম থৈ না ছাৰ এতিয়া ফাইলটো লৈ যাব লাগিব নাই মই পিছত কৰিম নহয় আপুনি যাওকচোন এতিয়া মই ফাইলটো লগতে লৈ যাম ছাৰ আপুনিয়ে কৈ দিয়ক তেতিয়াহ'লে আপুনি কৈ দিয়ক কোনটো ছাৰ মই কৰিবলৈ মোৰ অথৰিটি নাই নহয় আপোনাৰহে এইটো ইমান চুট টুট পিন্ধি আছে ইমান দামী মানুহ চাইনটো কৰিব জানিব লাগে ন কৈ দিয়ক আপুনি কৈ দিয়ক যাওক হ'ব যাওক লৈ যাওক আপুনি বুজি পোৱা নাই ছাৰ আপুনি জাষ্ট চাইনটো কৰি দিলে মই বুজি যাব পাৰোঁ মই হেৰি মানে আজি বিশেষ কথা এই মঙলবাৰ যে মই মানে বগা কাগজত মানে চাইন নকৰোঁ মানে এইটো মানে অলপ অসুবিধা হয় মানুহটো নিয়ম নীতি হ'ব যাওক মই পিছত কৈ দিম যাওক আপুনি ঠিক আছে ছাৰ কিবা কফিৰ যদি প্ৰয়োজন হয় আপুনি আমাক জনাই দিব শুনকচোন হয় ছাৰ কওক এই জৰ্দা পানটা আনিব 120 আৰু কাঠাটো উইদাউট কাঠা অলপ সোনকাল কৰিবচোন
বছে বোলে পাণ খায় হা কিনিলে মানুহটো আহিলে মোক সন্দেহ আছে এতিয়া পাণ খায় 120 বোলে কিবা কাঠা নথকা তো লৈ ঠিক আছে দেই এইবিলাক খোজ কৰিব লাগিব উপায় নাই আৰু sir. Hah? Kemana? Thank you, sir. Oke, Sir, আপনি পান খুঁজিছিলে? তাকে এই ন তুমি ইয়াত কিবা অফিচাৰ নেকি? নহয় ছাৰ মই ইয়াত কাম কৰোঁ কাম কৰা হয় ছাৰ তাকে হেৰি এই কথা এটা সুধিম বুলি ভাবি আছিলোঁ হয় ছাৰ সোধক ই গোটেই চুইচখিনি সৰু হয় না হয় ছাৰ এইটো অকণ দীঘল হ'ল যে কিবা ছাৰ মই মানে ইয়াত সোমাইছোঁ শিকি আছোঁ মানে কাম মই ইমান ভালকৈ গম তুমি তেতিয়াহ'লে পাণ চানি নিদিয়া কামতে বেছ বুজিছা হয় ছাৰ তাকে এই কাঠা দি দিলেনে কাঠাটো দি বেয়া কৰি দিলে নহয় মোৰ কাঠা দিয়া পাণৰ বহুত কোৱালিটি থাকে বুজিছা নাই পাণখন বনাওঁতে সদায় মানে এটা কথা চিন্তা কৰি যাব লাগে যে পাণখন পাণ নহয় যেন ছোৱালী এজনী গালখনত কিবা মেকআপ কৰি আছে নাই কথাটো খাওঁতো পাণখনত প্ৰথমতে কাঠাটো দিওঁতে একদম ধুনীয়াকৈ যদি কাঠা দিয়ে পূৰা ধুনীয়াকৈ মিলাই ল'ব লাগিব ৰঙা হ'ব লাগিব ৰঙা হোৱাৰ পিছত তাৰপিছতে তুমি ধুনীয়াকৈ অকণমান জ্যেষ্ঠ মধু দিয়া হে ধুনীয়াকৈ চুপাৰী দি দিয়া হে ধুনীয়াকৈ এই যে গুড়ৰ নিচিনা বস্তু দেখিছানে জেলি অকণ দি দিয়া তাৰপিছতে পাণটো এনেকৈ ল'বা মানে ভাবিব নহয় পাণ বুলি মানে বেলেগ এটা মানে তোমাৰ এনেকৈ লৈ পাণটো ঠিকে আছে পাণটো তথাপিতো ঠিক আছে হ'ব যাওঁ আকৌ পাণ লাগিলে তোমাক মাতি দিম হেল্ল' ক'ত আছ মই অফিচত আকৌ অফিচত মানে তোৰ এটা কাম কৰচোন ডাঙৰ ড্ৰেং এটা হ'ল নহয় কি দেউতা বাহিৰলৈ যোৱাটো কেঞ্চেল হ'ল কি এতিয়া অফিচ যাব বোলে তই অফিচৰ পৰা যেনেকৈ হ'লেও তই পলাই দেচোন পঢ়া নেকি তই গুচি ওলাই দে তই ৰাখিছোঁ মই